মই নয়নজ্যোতি আৰু আপুনি চাই আছে আপোনালোকৰ চেনেল অল ইন ওৱান টেকনিকেল। বন্ধুসকল, আমি আজি আলোচনা কৰিম যে আমাৰ ভাৰতত আজি ৰিলিজ হ'ব লগা মোবাইল ফোনটোৰ বিষয়ে। বন্ধুসকল, আজি আমাৰ ভাৰতত ৰিলিজ হ'ব অ'প' ফাইণ্ড এক্স। হয় বন্ধুসকল, অ'প'ৰে আৰু এটা নতুন মোবাইল ওলাইছে অ'প' ফাইণ্ড এক্স। আজি সেই মোবাইলটো আমাৰ ভাৰতত ৰিলিজ হ'ব। তো বন্ধুসকল, বলকচোন সেই মোবাইলটোৰ বিষয়ে অলপ কিছু কথা জানি লওঁ, যেনেকুৱা স্পেচিফিকেশ্যনবোৰ সকলোবোৰ কথা আমি জানি লওঁ, কি কি আছে কি কি নাই তাত। সাবস্ক্ৰাইব কৰক অল ইন ওৱান টেকনিকেল চেনেলটো আৰু ঘণ্টাটো দবাই দিয়ক নতুন ভিডিঅ'বোৰৰ বাবে। এই মোবাইলটোৰ কথা মই কিছু কৈ আছোঁ। এই মোবাইলটোত আপোনাৰ যোনটো বডি থাকে এইটো অফক'ৰ্ছ মেটেল বডি দিয়া হৈছে, আৰু পিছফালে গৰিলা গ্লাছৰ দৰে ফিনিচিং দিয়া হৈছে আৰু ৰিফ্লেক্টিং ফিনিচিং দিয়া হৈছে মোবাইলটোত। এক নম্বৰ কথা হ'ল বডিটো হ'ল মেটেল আৰু ৰিফ্লেক্টিং ফিনিচিং। আৰু আমি এতিয়া যাম 2 নম্বৰ কথা, ডিছপ্লেখন কিমান চাইজৰ কিমান কি আছে। ডিছপ্লেখন হ'ল 6.42 ইঞ্চৰ আৰু তাত দিয়া আছে গৰিলা গ্লাছ। হয়, গৰিলা গ্লাছৰ যোনটো কাৰ্ভ এক্স বুলি কয় সেইটো দিয়া আছে, এইটো গৰিলা গ্লাছ। এতিয়া আমি তাৰপিছত আহিম অ'প'। যদি অ'প' মোবাইলৰ কেমেৰাৰ কথা নক'লে কেনেকুৱা হ'ব, অ'প' কেমেৰাখনে হয়। এতিয়া আমি ক'ম অ'প'ৰ কেমেৰাখন হয় বুলি কেমেৰাখন অ'প'ৰ কেমেৰাত পিছৰ এইটো যোনটো ফাইণ্ড এক্স মোবাইল হয় এইটো কেমেৰা দিয়া আছে। পিছৰ কেমেৰা আপোনালোকক পাব কিমান আছিল 16 মেগাপিক্সেল প্লাছ 20, অৰ্থাৎ 16 আৰু 20 মেগাপিক্সেল উইথ ডুৱেল LED প্লাছ। বন্ধুসকল, পিছফালে কেমেৰা এইবাৰ ভাল কিবা হৈছে, মানে কেমেৰা পিছফালে দুটা কেমেৰা দুটা লাইট। আৰু সেই কেমেৰাটো এনেকুৱা মোবাইলটো ধৰ আপোনাৰ মোবাইলটো এনেকুৱা আছে, মোবাইলটো এইখিনি মোবাইলটো আছে। যদি আপুনি কেমেৰা কৰে আৰু ইয়াৰ পৰা এইখিনিমান ওলাই আহিব, তাৰপিছত আপোনাৰ সেইটো কেমেৰা হ'ব বন্ধুসকল। আৰু মোবাইলটো হ'ব ফুল্লি বেজেলেছ, অৰ্থাৎ মোবাইলটো এইখিনি হ'লে ফুল মোবাইলটো গোটেইখিনি ডিছপ্লে থাকিব। আগফালে কোনো এনেকুৱা বৰ্তমান ওপৰফালে অলপ ঠাই বেজেল বুলি কয়, সেইটো বেজেল আছে, কিন্তু এই মোবাইলটোত কোনো বেজেল নহয়, ফুল্লি বেজেললেছ হ'ব সুন্দৰ, ফুল্লি বেজেললেছ। আৰু এতিয়া মই কেমেৰাৰ কথা হ'ল পিছৰ কেমেৰা 16 আৰু 20 মেগাপিক্সেল আৰু উইথ ডুৱেল LED প্লাছ, ডুৱেল LED প্লাছ। এতিয়া আমি ক'ম আগৰ কেমেৰাৰ কথা। ইয়াত আগৰ কেমেৰা হৈছে AI 25 মেগাপিক্সেল হয় বন্ধুসকল, 25 মেগাপিক্সেল কেমেৰা হয় বন্ধুসকল। 25 মেগাপিক্সেলৰ কেমেৰা থাকিব অ'প' মোবাইলটো। চেল্ফি বহুত গুৰুত্ব দিয়ে, তাৰ বাবে 25 মেগাপিক্সেলৰ কেমেৰা ইয়াত দিয়া হৈছে। এতিয়া আমি আহোঁ আচল কথাবোৰলৈ। ইয়াত বেটাৰী কিমান দিয়া হৈছে, ইয়াত বেটাৰী দিয়া আছে 3730 হয় বন্ধুসকল, 3730 বেটাৰী। মোবাইলটো বহুত ভাল হৈছে, কিন্তু বেটাৰীটো অলপ কম হ'ল, মোৰ মতে 5000 মান দিব লাগিছিল। এতিয়া বেটাৰী দিয়া আছে 3730 3730। এতিয়া আমি যাম ছফ্টৱেৰ বন্ধুসকল। ছফ্টৱেৰ, ইয়াত ছফ্টৱেৰটো দিয়া আছে ছফ্টৱেৰটো কালাৰ OS 5.1 হয় বন্ধুসকল। কালাৰ OS 5.1 ছফ্টৱেৰ দিয়া হৈছে। আৰু ইয়াত এণ্ড্ৰইড আছে অৰিঅ' 8.1 বেছ আছে। আৰু প্ৰচেছৰ যোনটো আছে সেইটো হ'ল কোৱালকম স্নেপড্ৰেগন 845 বন্ধুসকল, 845 2.8 গিগাহাৰ্টৰ 845 প্ৰচেছৰ দিয়া হৈছে। ইয়াত আপোনাৰ লক, আপোনাৰ যোনটো বৰ্তমান ফিংগাৰপ্ৰিণ্ট লক চাই আছে বা পেটাৰ্ণ, বহুত মোবাইলটো ফেচ আইডি আহিছে, কিন্তু এইটো ফেচ আইডি অলপ বেলেগ হ'ব। এইটো ফেচ আইডি 3D স্কেনিং বন্ধুসকল, 3D স্কেনিং 15000 পইণ্ট ডটত এইটো 3D স্কেনিং কৰিব আপোনাৰ। অৰ্থাৎ আপুনি যদি মুখখন এতিয়া দাঢ়ি আছে অলপ বেলেগ বেলেগ হ'ব পাৰে, কিন্তু ইয়াত 3D স্কেনিং কৰিব, তাৰ বাবে আপোনাৰ কোনো টেনশ্যন নহ'ব। আপোনাৰ দাঢ়ি থাকক কি থাকক কোনো টেনশ্যন নাই। ইয়াত আপোনাৰ এটা কথা, ইয়াত হেডফোন জেক ন, তাত যোনটো হেডফোন ফুটা থাকে সেইটো ইয়াত নাপাব, 3.5 ইয়াত নাপাব। আৰু ইয়াত মোবাইলটো যদিও বহুত দি আছে, ইয়াত আৰু এটা কথা, ইয়াত ফাষ্ট চাৰ্জিং দি আছে মানে ফাষ্ট চাৰ্জিং। আপোনাৰ মোবাইলটো যোনটো যদি এইটো মোবাইল লয় অ'প' ফাইণ্ড এক্স, আপুনি ইয়াত 35 মিনিটত ফুল চাৰ্জ কৰিব পাৰিব। আৰু এই মোবাইলটো 4G মোবাইল নহয়, 4G মোবাইল। আৰু ইয়াৰ প্ৰাইচটো অৰ্থাৎ দামটো উলিয়াই আহে, মই এতিয়ালৈকে ইণ্ডিয়ান প্ৰাইচটো গম নাপালোঁ, 770 ইউৰোছ 770 ইউৰোছ ইয়াৰ দামটো হ'ব। কিন্তু বন্ধুসকল, আজিলৈকে এইখিনি আছিল। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু যদি আপুনি নাজানিছিল অ'প' ফাইণ্ড এক্সৰ বিষয়ে আপুনি বিচাৰি চাব পাৰে। তো বন্ধুসকল, এইখিনি আছিল ভিডিঅ'টো। ভাল লাগিলে অৰ্থাৎ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।